friends, welcome back to my channel GIRBANI'S. আজি মই আপোনালোকক দেখাম মই কলৈ যাম কিন্তু মই আপোনালোকক লাষ্টত দেখাম যেতিয়া যাই পাম কি মই কলৈ লৈ আহিছো আৰু ভিডিওটো শেষলৈ চাব তেতিয়াহে গম পাব মই কলৈ যাই আছো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আৰু পাছফালে দুখন গাড়ী আহি আছে এখন পেহীহঁতৰ আৰু এখন আমাৰ ওচৰতে এজনী বা থাকে জিনিয়াবা সিহঁতৰ আমি ওলালো আমি এতিয়া নাৰিকলৰ মন্দিৰত ফ্ৰেণ্ডছ কিন্তু আমাৰ মেইন ডেষ্টিনেশ্যন বেলেগত হয় Diaries chips castle, non-cut chips, and yeah, next time. Beach Diaries सरकार साखर Diaries bathroom আপোনালোকক কৈয়ে দিওঁ আমি গৈছোঁ গোৱালপাৰাৰ তাতে এটা মন্দিৰো আছে এইখিনিতে আমাৰ ৰাস্তাটোত অকমান গণ্ডগোল হৈ গৈছিলে ফ্ৰেণ্ডছ আমি মঙলদৈৰ পৰা জালুকবাৰীলৈ গ'লো আৰু তাৰ পাছত আমি বকো ছয়গাঁও হৈ গোৱালপাৰালৈ গ'লো আমি সূৰ্য পাহাৰ পাই গলো মনৰ কয়দি কি হৈছে মই জানে আহি কিনে মুকলমে যাব পাৰিব মোৰ চিন্তা আগা লাগছি পানী ল এতিয়া আমি পাহাৰত উঠিম আমি ইয়াতে চাকি বন্তি ল'ব ৰৈছোঁ সূৰ্য পাহাৰৰ ভিতৰত 4টা মন্দিৰ আছে লগতে এটা জিৰণি চৰাও আছে য'ত পৰ্যটকে ৰেষ্ট কৰিব পাৰে এইটো হৈছে সূৰ্য মন্দিৰ
শিৱ মন্দিৰ আছে যোনটো বৰ্তমান নিৰ্মাণ হৈ আছে আৰু ইয়াতে মই সোমাই গৈছিলোঁ এতিয়া আমি পাহাৰ বগাই বগাই হনুমান মন্দিৰলৈ গৈ আছো হনুমান মন্দিৰ আৰু আৰু এইজন পূজাৰী ইয়াতে এতিয়া সকলোৱে ফটো উঠি আছে ফ্ৰেণ্ডছ আমি এতিয়া গৈ আছো শিৱলিংগ চাবলৈ আপোনালোকে জানে সূৰ্য পাহাৰত ৯৯,৯৯৯টা শিলত শিৱলিংগ আছে এতিয়া বলক ইয়াৰে বিষয়ে কিছুমান নজনা কথা জানি আহোঁ ইয়াতে 12 পূজা পাব ইয়াতে 10 পূজা পাব এওঁৰ নামটো অনুকৰণ কৰি লিখিছে অৰ্জুনৰ লগত যেতিয়া বিষ্ণু যুদ্ধ হ'ব খুজিছিল তেতিয়া বিষ্ণুৱে পৃথিৱীৰ ভিতৰত বিশ্বৰূপটো দেখাই দিছিলে কোনে দেখাইছিলে বিষ্ণুৱে দেখাইছিলে কেনেকৈ দেখাইছিলে 12খন বাহুৰে তেওঁ বিশ্বৰূপটো দেখাইছিলে এইটো বিশ্বৰূপটো দেউতা পদুমৰ ওপৰত থিয় হৈ আছে এইটো 12 বাহু এওঁলোক তিনিজন এটা শাৰীতে আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাজত এওঁ গণেশ মহাদেৱৰ পুত্ৰ দেৱতাৰ ভিতৰত তীৰ্থস্থানত ৰাখিছে সেইকাৰণে তেওঁ সদায় প্ৰভুসকলে মাজত ৰাখিছে এওঁলোক হৈছে 5জন এটা শাৰীতে আছে এওঁলোক হৈছে হৰ আৰু হৰি যাৰ হাতত ত্ৰিশূল পাত আছে তেওঁ হৈছে শিৱ যাৰ হাতত সুদৰ্শন চক্ৰটো আছে তেওঁ হৈছে নাৰায়ণ এইফালে আহক এইফালে ঘূৰাই দিয়ক মুখখন এইটো আপোনালোকৰ চকুৰ আগত নৱগ্ৰহ এইটো আপোনাৰ বিষ্ণুৰ পদকমল বিষ্ণুৰ আপোনাৰ চৰণ দুখন যাৰ আমাৰ হিন্দু মানুহৰ ঘৰত সদায় থাপনাৰ ৰুমত এইখন পিকচাৰ আছে জানো এইখনক আমি ৰাতিপুৱা প্ৰণাম কৰোঁ এইফালে চাওক এইটো তেওঁৰ চৰণত সেইদিনাৰ পৰাই এই চৰণৰ বাওঁ চৰণখনত পানীটো পৰি আছে এইটো পদতল গৈ আছে চৰণখনত সেইফালে পৰি আছে দেখিছে মই সেইটো ভাল দেখি আছে এইটো ফালৰ কামখিনি শেষ কৰিলে এইটো প্ৰথম শিৱৰ গৃহ শিৱৰ প্ৰথম পুত্ৰ এয়া কাৰ্তিক দুটা শিৱ গৃহ মাজত গণেশক ৰাখিছে পাৰ্বতীয়ে তাত গা ধুইছিলে তেতিয়া গণেশক দুৱাৰপাল কৰিছিলে হয় কোন আহিব বুলি কওক মাক পাৰিবা কোনোবা ক'বা পৰশুৰাম আৰু মহাদেৱ আহিব বুলি তেওঁক ৰক্ষাদাৰ কৰিছিলে পাৰ্বতীয়ে কিয় কৰিছিলে সেইখিনি আপোনালোকে চাই ল'ব কিতাপত আহক এইফালে আহক পুৰণখনত পানী পৰি আছে সেইদিনৰ পৰাই হয় আপোনালোকে বাস্তৱ পাই আছে ইয়াতে বাস্তৱ দেখি আছে এইটো আজিত নহয় এতিয়া হাজাৰ বছৰ আগৰ কথা এতিয়া নিজে হোৱা বস্তু এইবিলাক কোনো তৈয়াৰ কৰা নহয় এইটো নাৰায়ণৰ হাতৰ শংখ এইটো ফ্ৰেণ্ডছ এতিয়া আমি আহিলোঁ আকাশী গংগাৰ পানী চাবলৈ ইয়াতে এটা সৰু সুৰংগৰ ভিতৰেৰে যাব লাগে কিন্তু মোবাইলৰ ষ্ট'ৰেজ ফুল হোৱাৰ কাৰণে মই আপোনালোকক ভালদৰে দেখাব নোৱাৰিলোঁ তাৰ কাৰণে চৰি এয়া এতিয়া আমি কুঁহিয়াৰ খাব ওলাইছোঁ এতিয়া আমি সূৰ্য পাহাৰৰ পৰা ওলাম তাৰপিছত আমি এখন দলং চাবলৈ যাম এয়া এতিয়া সকলোৱে চাহ খাই আছে ফ্ৰেণ্ডছ এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল সেইকাৰণে মই আপোনালোকক পঞ্চৰত্ন দলঙৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত দি দিম আজিলৈকে বাই এণ্ড টেক কেয়াৰ